বন্ধুসকল স্বাগতম জনাইছোঁ মই এটা ভিডিঅ'লৈ। আজি মই আপোনালোকক মোৰ গ্ৰীণ হাউচত ফুলি থকা দুটামান অৰ্কিড দেখাবলৈ চেষ্টা কৰিছোঁ। এইটো হ'ল ডেনড্ৰবিয়াম চালকাটাম, খুব সুন্দৰকৈ ফুলি আছে দেখিছে, আৰু এটা খুব উপযুক্ত সময় ডেনড্ৰবিয়াম চালকাটাম ফুলাৰ। আৰু চাওক, মই পটিং মিডিয়া হিচাপে অকল ইটা আৰু আমাৰ যিবোৰ চাৰ্কল ইউজ কৰিছোঁ, আৰু এইটো চাওক ধুনীয়াকৈ ফুলিবলৈ আৰম্ভ কৰিছে। আৰু এটা তো মই ইয়াত কেইবাজোপা আছে, খুব সুন্দৰকৈ ফুলিছে। মই ইয়াতে আৰু এটা খুব ধুনীয়া ফেনলপচিছ ফুলি আছে দেখাই দিছোঁ। এইটো হ'ল ফেনলপচিছ ভায়লেচিয়া ফুলি আছে, খুব সুন্দৰ, খুব ধুনীয়া গোন্ধ আছে। এইটো ফুলি আছে এৰিয়া এক্ৰেভেটা, আৰু এটা ডেনড্ৰবিয়াম এটা ফুলি আছে, এইটো হ'ল ডেনড্ৰবিয়াম ডেক্ৰনিছ। এটা চালকাটাম আৰু ফুলি আছে, ফুল অসংখ্য ফুল ফুলিছে, কিছুমান ফুল মৰহি গৈছে। তো ইয়াতে দেখাই দিছোঁ, এইটো হ'ল ডেনড্ৰবিয়াম আমাৰ এডনকুম ফুলি আছে, খুব সুন্দৰ ফুল এটা এইটো ফুলি আছে। এইটো এটা খুব সুন্দৰ ডেনড্ৰবিয়াম ফুলি আছে, ডেনড্ৰবিয়াম ইলিপছন বুলি কয়, এইটো ফুলি আছে, খুব সুন্দৰ হয়। আৰু কেইটামান ফুলি আছে, মই দেখাই দিছোঁ আপোনালোকক। এইটো এটা খুব সুন্দৰ ডেনড্ৰবিয়াম, খুব মৰম লগা, সৰু যদি খুব দেখিবলৈ সুন্দৰ হয়। এইটো এটা ফুলি আছে। তো আমাৰ ইয়াতে ট্ৰাইখেস্পাৰ্মাম পাটকাইনেচিছ ফুলি আছে, দেখিছে, এইটো খুব সৰু হয়, দেখিবলৈ খুব সুন্দৰ। এইটো নতুনকৈ ৰিপৰ্ট কৰা হয়, এইটো ফুলি আছে। তাতে এইবিলাক কিছুমান মিনিয়েচাৰ অৰ্কিডো ফুলি আছে, এইবিলাক খুব সুন্দৰ দেখিবলৈ, অসংখ্য ফুলি আছে ইয়াতে। এইটো এটা সৰু মিনিয়েচাৰ অৰ্কিড ফুলি আছে এইটো। আৰু এইটো চাওক আমাৰ এইটো আমাৰ পেফিপডিয়াম হয়, এইটো এটা ফুলি আছে। এইটো চাওক ডুৰি ফুলি আছে, পেফ ডুৰি, কিমানো সুন্দৰ দেখিবলৈ। তেনেদৰে বহুতখিনি ইয়াত ফুল ফুলি আছে, আৰু কিছুমান এতিয়া ফুলিব এতিয়া, যিহেতু খুব বেছিকৈ বৰষুণ হৈ আছে, সেইকাৰণে এইটো টাইমত অলপ অৰ্কিডখিনি বেছিকৈ কেয়াৰ ল'বলগীয়া হয়। আমাৰ ওপৰত এটা ভেণ্ডা ফুলি আছে, দেখিছে, এইটো ভেণ্ডা টেচেল এটা ফুলি আছে, খুব ধুনীয়া হয়। আৰু কিছুমানকৈ ফুল ফুলিবলৈ আৰম্ভ কৰিছে, কিছুমান ফুলি গ'ল। তো এনেকৈ ধৰণৰ মই এটা বিভিন্ন ধৰণৰ ফুল ফুলি আছে এতিয়াও। এনেকুৱা নহয় যে অকল অৰ্কিডবিলাক বসন্ত ঋতুতে ফুলে আৰু আমাৰ বেলেগ টাইমত নুফুলে বুলি বহুতে এটা ভুল ধাৰণা আছে। কিন্তু অৰ্কিডবিলাক বছৰৰ যিকোনো সময়তেই ফুলে, কিন্তু কথাটো হ'ল কি, কোনকেইটা অৰ্কিড কেতিয়া ফুলিব আমি সেইটো জানিব লাগিব। এটা ফুলি আছে ফেনলপচিছ এটা, দেখিছে, এইটো খুব অকণমানি ফেনলপচিছ এটা ফুলি আছে। এইটো চাওক ডেনড্ৰবিয়াম ৰিজিয়াম মোৰ হাতত খুব সুন্দৰকৈ ফুলি আছে। এটা খুব ৰেয়াৰ এটা অৰ্কিড হয়, আৰু এই ডেনড্ৰবিয়াম ৰিজিয়ামটো আমাৰ বৰ্তমান চাগে অসমত খুব কম সংখ্যক মানুহৰ হাততে আছে। এইটো খুব এটা সুন্দৰ হয়, মই ইয়াৰ পৰা প্ৰপাগেশ্যন কৰি বহুতকেইটা পুলি বৰ্তমান বনাই থৈছোঁ। এটা খুব সুন্দৰ অৰ্কিড হয়। আৰু মই দেখাবলৈ চেষ্টা কৰিছোঁ, মোৰ ইয়াতে এৰিডিছ ৰজিয়া আলবা ফুলি আছে। এইটো হ'ল এৰিডিছ ৰজিয়া আলবা, কেইবাপাও 3পামান ফুলি আছে মোৰ ইয়াতে, দেখিছে, এইটো ফুলি আছে। আৰু লগতে অসংখ্য ফুল ফুলি আছে। এইটো হ'ল ভেণ্ডা এলপিনা, দেখিছে, এইটো খুব সৰু হয় ফুলটো। এইটো হ'ল ভেণ্ডা এলপিনা, খুব সুন্দৰকৈ ফুলিছে। আৰু ভেণ্ডা এলপিনাটো বহুতে কয় যে এইটো অলপ মানে ঠাণ্ডা জেগাৰ অৰ্কিড হয়, কিন্তু মই ইয়াতে গছতে লগাই থৈছোঁ। এইটো আজি 5-6 বছৰ আগৰ প্লাণ্ট, আপোনালোকে দেখিলে গম পাব কিমান সুন্দৰকৈ হৈছে, দেখিছে। তো বন্ধুসকল, আজি ভিডিঅ'টো ইমানতে, ধন্যবাদ।